ঘাঁহেৰে নধৰা চোতালখনত মানুহজনে আজি ৰাতিপুৱাতে মানে দৰৱ মাৰিছে। ইমানে বেছি ঘাঁহ গজিছে মানে একদম লেতেৰা হৈ যায় আৰু সেইকাৰণে ৰাতিপুৱাতে ঘাঁহ মৰা দৰৱ অলপ মাৰি লৈছে। একেবাৰে কাষৰখিনি মৰা নাই, অকলে মাজতে দীঘলীয়াকৈ ৰাস্তা এটা থ'বৰ কাৰণে ধুনীয়াকৈ ঘাঁহখিনি দৰৱ মাৰি দিছে। কাৰণ মাজৰ ঘাঁহখিনি মানে বহুত বেছি ওখ ওখ, বৰ বেয়া দেখায়, মানে একদম লেতেৰা ঘাঁহ। দুবৰি বনটো হ'লেতো ভালেই লাগে, কিন্তু এই ঘাঁহটো বেয়া দেখায়। আজি মানে মোক ফুলৰ টাব 3টা খুব দৰকাৰ হৈ আছিলে। তেনেকুৱাতে আহিলে নহয় বেপাৰী এজন, একদম ঘৰৰ পৰা ৰাস্তালৈকে চিঞৰ মাৰি দিলোঁ। আমাৰ ঘৰৰ পৰা কিন্তু ৰাস্তালৈ বহুতখিনি যাব লাগে, কিন্তু মানুহজনে শুনি পালে, ঘৰলৈ গুচি আহিলে। আৰু মই মানে আজি ধুনীয়াকৈ ফুল ৰুম বুলি ফুল আনি থৈছোঁ, আৰু সেইকাৰণে টাব 3টা দৰকাৰ হোৱাৰ কাৰণে লৈ ল'লোঁ। আৰু গাঁতৰ পৰা মানে অলপ গোবৰ মাটি লৈ লৈছোঁ। গোবৰ ল'বলৈ নিদিলে, ইয়াত গাঁতত কিন্তু বহুতখিনি গোবৰ আছিলে। মানুহজন মানে খেতিত দিম বুলি কোৱাৰ কাৰণে গোবৰখিনি ওপৰত উঠাই শুকাবলৈ দিলে, আৰু মোক মানে গাঁতৰ পৰা মানে মাটি আহে বা গোবৰ আহে, যিকোনো মানে তাৰ পৰা ল'ব গৈছে। আৰু মই সেইকাৰণে কোৰখন লৈ বাল্টিংটোতে একটিং ভৰাই লৈছোঁ। মাটিটো সৰহ হ'লে মানে আৰু সাৰুৱা হ'লে মানে বেছি ভাল হয়, ফুলখিনি মানে সোনকালে আগবাঢ়িব পাৰিব, যি থাকিব। আৰু সেইকাৰণে মই একটিং ভৰাই ল'লোঁ ধুনীয়াকৈ। আৰু মই আগতীয়াকৈ গোবৰ আৰু ছাগলী গোবৰ দুইখিনি মই মিক্স কৰি অলপ শুকুৱাই থৈছোঁ। সেইখিনিও এতিয়া মই ভালকৈ এইখিনিৰ লগতে মিলাই মেলি ধুনীয়াকৈ আজি ফুল ৰুম বুলি ভাবিছোঁ। ফুল ৰুলে খুব ভাল লাগে ন, এই চখটোৱে বেলেগ। মানে যেতিয়া ফুলবোৰ ঘৰত ধুনীয়াকৈ উঠি আহে, তেতিয়া মানে খুব ৰুওঁ লাগি থাকে। আৰু যেতিয়া একেবাৰে নুঠে মোৰ, তেতিয়া মানে মনটো ডাউন হৈ যায় জানেনে। এতিয়া মোৰ ফুলখিনি ধুনীয়াকৈ যিহেতু সতেজ হৈ উঠি আহিছে, সেইকাৰণে আৰু অলপ ফুল ৰুই দিওঁ। কাৰণ ফুল থাকিলে ঘৰখন যে ইমান শুৱনি লাগে দেখিবলৈ, সেইকাৰণে। আৰু এইখিনি দেখিছেনে, আগতীয়াকৈ মই শুকুৱাই ৰাখি থৈ দিয়া গোবৰ, সেইখিনিও তাতে মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া আগতো আনি থোৱা টাব 2টা আছিলে, মুঠতে 5টা টাবত আজি মই ফুল ৰুব লাগিব। সেইকাৰণে অলপ গোবৰ মাটি বেছি সৰহকৈ লৈ ইয়াতে ভালকৈ খচি লৈছোঁ। গাঁতৰ পৰা অনা গোবৰখিনি অকণমান কেঁচা আছিলে, কিন্তু শুকুৱাই থোৱা গোবৰখিনিৰ লগত মিক্স কৰি দিয়াৰ কাৰণে একদম পাৰফেক্ট হৈছে। সেইটো কাৰণে মই এনেকৈ আজি ফুল ৰুম বুলি ভাবিছোঁ। আৰু মানে আজি মোৰ পাৰ্চেলটো আহিলে, অৰ্ডাৰ কৰি থৈছিলোঁ পাৰ্চেলটো। আৰু আপোনালোকৰ মই আগত পাৰ্চেলটো আনবক্সিং কৰিম, কি হয় চাব দেই। খুব ধুনীয়া পাৰ্চেল, কিন্তু মৰম লগা। আৰু মানে বেটাৰীও মানে ভাবিছে এইটো কি আহিলে বুলিব। আৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ, চাব দেই। ইমান মৰম লগা, মানে সৰু কিন্তু দেখিবলৈ বহুত ধুনীয়া। আৰু এইটো মই মানে কেতিয়াবাৰ পৰা বিচাৰি আছিলোঁ, আৰু আজি অহাৰ কাৰণে ভাল লাগিছে। আৰু এইটো চাওকচোন, ইমান ধুনীয়া ফুলৰ ষ্টেণ্ড। এইটো মই মানে ভিতৰত ৰাখিবৰ কাৰণে আনিছোঁ। আৰু এইটো মানে আজি মই ভিতৰত সজাম। বাহিৰতে আনবক্সিং কৰাৰ কাৰণে আপোনালোকক মই বাহিৰতে দেখাই দিছোঁ। লগতে বাহিৰতে মানে কিমান ধুনীয়া লাগিছে চাওকচোন, সঁচাকৈ নহয়নে। আৰু ইয়াতে মানে মই ফুলৰ টাবকেইটা ৰাখি থৈ দিম, চাবলৈ ইমান ধুনীয়া লাগে। আৰু আমাৰ ভিতৰত মানে কি হ'ল, লাইটৰ পোহৰটো অকণমান কম, সেইকাৰণে মই আপোনালোকক বাহিৰতে টাবটো দেখাই দিছোঁ। ভাল লাগিছেনে জনাব দেই। আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, মই কিন্তু এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছোঁ। ভাল লাগিছেনে ক'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, পুনৰ লগ পোৱা আশাৰে, বাই।